আচ্ছা আপুনি আগৰ কথা আপুনি এইটো খাই কেনে পাইছে এবাৰ কওকচোন। ভাল পাইছোঁ মই। কি সমস্যা আপোনাৰ দূৰ হৈছে? মোৰ গেছ আৰু এই যে ডিচেণ্ট্ৰি যে আছিল পুৰণা সেইটো দূৰ হৈ গৈছে। বৰ্তমান মোৰ সেইটো নাই। আৰু মোৰ যিটো ভৰি ফুলা আছিল ফুলাটো কমি আছে। এনে এইটো খোৱাৰ আগতে আপোনাৰ কি অসুবিধা আছিল? অসুবিধা মই অলপ বেছি খোজ কাঢ়িলেও ভাগৰ লাগিছিল আৰু খাবৰ একেবাৰে ইচ্ছা হোৱা নাই। ভাতটো দেখিলে খং উঠিছে। আচ্ছা আৰু এতিয়া বৰ্তমান খাব পাৰোঁ। আৰু যিটো পায়খানাৰ যিটো গণ্ডগোল, আগতে লেট্ৰিনত গ'লে বহি থাকিলেও কিছু সময় বহি থাকিব লাগিছিল, এতিয়া কিজানি আকৌ অলপ আহে নেকি, কিন্তু সেইটো নাই। যোৱাৰ লগে লগে পায়খানাটো ক্লিয়াৰ হয়। ভৰি ফুলাটো কিমান দিনলৈকে আছিল আপোনাৰ? এইটো বহুত দিন আছিল, প্ৰায় 1-2-3 মাহ আছিল। ঔষধ খালে কমি যায়, টেবলেট দিছিল, কিন্তু খোৱা বন্ধ কৰিলে যায়। কিন্তু টেবলেটটো খুব গাটো দুৰ্বল কৰিছিল, সেইকাৰণে মাজে মাজে খাইছোঁ, মাজে মাজে এৰি দিছোঁ। ডাক্তৰে ক'লে ৰেগুলাৰ খাবলৈ, ৰেগুলাৰ খালেতো মোৰ এইটো সহ্য নহয়। ভৰিবিলাক ফুলি গৈছিল আপোনাৰ? হয়, ভৰি ফুলিছিল, এতিয়া ভৰিটো কমি আছে, লাহে 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 কমিয়েই আছে। এইটো কিমান বছৰমান হৈ আছিল? ভৰি ফুলাটো বেছি দিন নহয়, প্ৰায় 5-6 মাহ মান। 5-6 মাহ। এতিয়া আপোনাৰ সম্পূৰ্ণ ভাল পাইছে? ভাল পাইছোঁ। ভাল পাইছে। এতিয়া চকু যে আপোনাৰ অসুবিধা পাইছিল? চকুত মোৰ চকু অপাৰেশ্যন হোৱা এতিয়া মই পেপাৰ পঢ়িব পাৰোঁ, ৰাতিও পঢ়িব পাৰোঁ, দিনতো পঢ়িব পাৰোঁ, সেইটোৰ কোনো প্ৰব্লেম নাই। আৰু দাঁতৰো কোনো প্ৰব্লেম নাই। এতিয়া আপোনাৰ খোৱা লোৱাটো আপুনি ধুনীয়াকৈ কৰিব পাৰে? পাৰোঁ। এতিয়া শৌচৰ যিটো আপোনাৰ প্ৰব্লেম আছিল সেইটো কমি গৈছে, নাই এতিয়া নাই। এইটো ব্যৱহাৰ কৰা আপোনাৰ কিমান দিন হ'ল? এইটো মাত্ৰ 10 দিন হ'ল। 10 দিন? 10 দিনত ইমানখিনি পাইছে? হয়। সুন্দৰ। ঠিক আছে, খুব ভাল পাইছে এইটো। ভাল পাইছে। ঠিক আছে, আপুনি আৰু এইটো ব্যৱহাৰ কৰি আছে এতিয়াও? আছোঁ, এইটো যিমান দিনলৈকে থাকে, সেইটো শেষ হ'লে আৰু এটা কোৰ্চ ল'ম বুলি মই এতিয়া আৰু এটা ল'ব, ঠিকে আছে। আপুনি এতিয়া যিটো আপোনাৰ খোজকাঢ়িলে ভাগৰ লাগে, সেই প্ৰব্লেমটো এইটো কমি গৈছে। এতিয়া আপুনি খোজকাঢ়িব পাৰে? খোজকাঢ়ো, এতিয়া চাইকেলতো উঠিব পাৰোঁ। চাইকেলতো পাৰে? চাইকেলেদি আহিছোঁ ইয়াত। চাইকেলেদি আহিছে। আপোনাৰ ভাগৰটো নাই এতিয়া আগৰ নিচিনা? নাই, বহুতখিনি কমি গৈছে। আছে, বেছি জোৰে দৌৰিলে সেইটো বেলেগ। বহুত কমি গৈছে। দৌৰিলেতো আমাৰো ভাগৰ লাগে। ঠিক আছে দিয়ক।